গাইজ SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত যিসকলৰ পেঞ্চন একাউণ্ট আছে সেইসকলৰ ৰেজিষ্টাৰ মোবাইলত এনেকুৱা ধৰণৰ এটা SMS আহিছে য'ত কোৱা হৈছে যিসকলে এতিয়ালৈকে SBI পেঞ্চন সেৱা পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। চ' আজিৰ এইটো ভিডিঅ'ত SBI পেঞ্চন সেৱা পৰ্টেলত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব কমপ্লিট লাইভ প্ৰচেছ দেখুৱাম আৰু লগতে SBI পেঞ্চন সেৱা পৰ্টেলৰ বেনিফিট আৰু কি কি সাৰ্ভিস ইয়াতে পাব কমপ্লিট আপোনালোকৰ সৈতে ডিসকাস কৰিবলৈ গৈ আছো। সো ডিটেইলছ জানিবলৈ কমপ্লিটলি ভিডিঅটো চাই থাকিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কি কি সাৰ্ভিস পাব অলপ বেসিকখিনি ইয়াতে মই শেয়াৰ কৰিছো। ইয়াতে প্ৰথম সাৰ্ভিসটো পাব, ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত পেনশন স্লিপ আপুনি ডাউনলোড কৰিব পাৰিব। সেকেন্ডতে আপুনি পেনশনৰ ট্ৰানজাকশন ডিটেইলছ আপুনি জানিব পাৰিব। ইয়াৰ বাহিৰেও বহুতখিনি সাৰ্ভিস দি আছে, ইয়াৰ লিংকটো মই ডেসক্ৰিপশ্যনত দি দিম। তাৰ পিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কিছুমান বেনিফিট পাব। প্ৰথম বেনিফিটটো হৈছে ইয়াতে আপুনি প্ৰতিটো মাহত কিমান টকা পেনশন একাউণ্টত ক্ৰেডিট হ'ল অৰ্থাৎ জমা হ'ল আপুনি SMS-ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি পেনশন স্লিপটো ইমেইলৰ যোগেদি ৰিচিভ কৰিব। এইখিনি আছিল বেসিক সাৰ্ভিস আৰু বেনিফিট। ইয়াৰ বাহিৰেও বহুত কেইটা বেনিফিট আৰু সাৰ্ভিস দি আছে। ডিটেইলছত জানিবলৈ আপুনি ডেসক্ৰিপশ্যনত লিংকত ক্লিক কৰি আপুনি পঢ়িব পাৰিব। এতিয়া আমি জানিম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব SBI পেনশন সেৱা পৰ্টেলত। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপুনি যিকোনো ব্ৰাউজাৰত লিখি দিব পেনশন সেৱা পৰ্টেল, লিখি দি সিম্পলি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে প্ৰথম যেটো লিংক পাব pensionSeva.sbi প্ৰথম লিংকটোত ক্লিক কৰি দিব। প্ৰথম লিংকটোত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পেজত গুচি আহিব। ইয়াতে দুটা অপচন পাব, লগইন তাৰ পিছত পাব নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ প্ৰথম যেটো অপচন আছে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপুনি ক্লিক কৰি দিব। নিউ ইউজাৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পেজত গুচি আহিব। ইয়াতে প্ৰথমতে আপোনাৰ পেনশন একাউণ্ট নাম্বাৰটো দিব লাগিব, সেকেন্ডতে আপোনাৰ ডেট অফ বাৰ্থ দিব লাগিব। ইয়াতে ডেট অফ বাৰ্থ চুজ কৰিবলৈ প্ৰথমতে ইয়াতে ইয়াৰটো আপুনি চুজ কৰি ল'ব। তাৰ পিছত ইয়াতে মান্থটো চুজ কৰি ল'ব, এনেকৈ স্ক্ৰল কৰি চুজ কৰিব পাৰিব। তাৰ পিছত ইয়াতে ডেটটো চুজ কৰিব। তাৰ পিছত ইয়াতে কেপচা যি আছে সেম ইয়াতে টাইপ কৰি দিব। কেতিয়াবা যদি কেপচা নাহে ইয়াতে চাব ৰিফ্ৰেছ দি আছে, ৰিফ্ৰেছত ক্লিক কৰিলে কেপচাটো চেঞ্জ হৈ যাব আৰু যদি কেতিয়াবা নাহে কেপচাটো আহি যাব। তাৰ পিছত নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু ইমেইলত এটা OTP আহিব। ইয়াতে OTP দুয়োটাই সেম হ'ব, ইয়াতে আপুনি টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। আৰু যদি কেতিয়াবা OTP নাহে ইয়াতে চাব ৰিসেন্ট OTP বুলি লিখা আছে, ৰিসেন্ট OTP ক্লিক কৰি দিলে আকৌ OTPটো আহি যাব। তাৰ পিছত নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপুনি এইটো পেজত গুচি আহিব। ইয়াতে প্ৰথমতে এটা ইউজাৰ ID ক্ৰিয়েট কৰিব লাগিব। ইউজাৰ ID আপুনি মিনিমাম 5 কেৰেক্টাৰ আৰু মেক্সিমাম 7 কেৰেক্টাৰলৈকে ইয়াতে আপুনি ক্ৰিয়েট কৰিব পাৰিব। ইউজাৰ IDৰ ইয়াতে ফৰ্মেটটো হ'ব কেপিটেল লেটাৰ, স্মল লেটাৰ, নাম্বাৰ। স্ক্ৰীনত দেখুৱাৰ দৰে আপোনাৰ নাম যদি জয়ান হয় এনেকুৱা ধৰণৰ স্ক্ৰীনত দেখুৱাৰ দৰে আপুনি ইউজাৰ নেমটো ৰাখিব পাৰিব। প্ৰথম লেটাৰটো আপুনি কেপিটেল লেটাৰত ৰাখিব, তাৰপিছত স্মল লেটাৰ, তাৰপিছত 1 2 3 যি ৰাখে এনেকুৱা ধৰণৰ আপুনি ইউজাৰ নেমটো ৰাখিব। তাৰপিছত ইয়াতে এটা পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ডটো মিনিমাম আপুনি 8 কেৰেক্টাৰৰ ৰাখিব লাগিব আৰু মেক্সিমাম 12 কেৰেক্টাৰলৈকে ৰাখিব পাৰিব। পাছৱৰ্ডৰ ফৰ্মেটটো ঠিক এনেকুৱা ধৰণৰ কেপিটেল লেটাৰ প্লাছ স্মল লেটাৰ লগতে স্পেচিয়েল কেৰেক্টাৰ @ এনেকুৱা ৰাখিব লাগিব। তাৰপিছত নাম্বাৰ স্ক্ৰীনত যেনেকুৱা দেখা পাই আছে ঠিক এনেকুৱা ফৰ্মেটত ৰাখিব লাগিব। প্ৰথমটো আপুনি কেপিটেল লেটাৰ, তাৰপিছত স্মল লেটাৰ, তাৰপিছত @ তাৰপিছত 1 2 3 এনেকুৱা ধৰণৰ ৰাখিব পাৰে। পাছৱৰ্ড ইয়াতে আপোনাক দুবাৰ টাইপ কৰিব লাগিব। তাৰপিছত সিকিউৰিটি কোৱেশ্যনৰ পৰা যিকোনো এটা আপুনি কোৱেশ্যন বাছি ল'ব। আপুনি যদি কেতিয়াবা পাছৱৰ্ড পাহৰি যায় এইটো যদি মনত থাকে আপুনি পাছৱৰ্ডটো আপুনি ৰিজেনেৰেট কৰিব পাৰিব। তাৰপিছত ইয়াতে সিকিউৰিটি আনসাৰটো দিব লাগিব, যিটো কোৱেশ্যন ইয়াৰ পৰা আপুনি চুজ কৰিছে এইটো আপুনি এনসাৰ দি ইয়াতে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে ৰেজিষ্ট্ৰেশ্যনৰ যিটো প্ৰচেছ আছিল অলৰেডি কমপ্লিট হ'ল। ইয়াতে চাব পাৰে ইউজাৰ ID পেনশন হোল্ডাৰ নেম হেজ বিন সাকসেসফুলি ক্ৰিয়েটেড ইন পেনশন সেৱা ফৰ ইয়ৰ পেনশন একাউণ্ট। ইয়াতে আপুনি সিম্পলি অকেত ক্লিক কৰি দিব। অকেত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত গুচি আহিব। ইয়াতে চাব ইউজাৰ ID আৰু পাছৱৰ্ড ইয়াতে অট'মেটিক ফিল আপ হৈ গৈছে। যদি কেতিয়াবা অট'মেটিক ফিল আপ নহয় সেই সময়ত আপুনি টাইপ কৰিব। ইয়াতে ইউজাৰ ID পাছৱৰ্ড আৰু কেপচা ফিল আপ কৰি ইয়াতে সিম্পলি লগইনত ক্লিক কৰি দিব।
লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি SBI পেঞ্চন সেৱা পৰ্টেলৰ হোম পেজত গুচি আহিব। ইয়াতে প্ৰথমতে আপুনি লাষ্ট পেঞ্চন ডিটেইলছটো আপুনি চাব পাৰিব, কিমান তাৰিখত ক্ৰেডিট হৈছে, বেচিক এমাউণ্ট কিমান আছিল, ডিআৰ এমাউণ্ট কিমান আছিল আৰু নেট এমাউণ্ট কিমান টোটেল ইয়াতে ক্ৰেডিট হৈছে, গোটেইখিনি আপুনি ডিটেইলছত চাব পাৰিব। তাৰপিছত ইয়াতে আপুনি যদি নিচৰ পিনে স্ক্ৰল কৰি ইয়াতে লেটেষ্ট নটিফিকেশ্যন, তাৰপিছত পেঞ্চন ক্ৰেডিট চাৰ্ট ইয়াতে আপুনি চাব পাৰিব। ইয়াতে আপুনি যদি কেতিয়াবা পেঞ্চন স্লিপ ডাউনলোড কৰিব বিচাৰিছে, ইয়াতে আপুনি 3 লাইনত ক্লিক কৰি দি পেঞ্চন স্লিপত ক্লিক কৰি দিব। ইয়াতে চাব পেঞ্চন স্লিপ যিটো অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং হ'ব। তাৰপিছত ইয়াতে PPO আপুনি ইয়াতে প্ৰথমতে টাইপ আপুনি মান্থলি চাব বিচাৰিছে নে ইয়াৰলি চাব বিচাৰিছে, ইয়াৰ পৰা আপুনি চুজ কৰি ল'ব। তাৰপিছত ইয়াতে আপুনি ইয়াৰটো চুজ কৰি ল'ব। চুজ কৰি ইয়াতে আপুনি ভিউ নাইবা ডাউনলোড ইয়াৰ পৰা আপুনি কৰিব পাৰে। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। ইয়াৰ বাহিৰেও যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিবা প্ৰব্লেম পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। থেংক ইউ।